নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল মাঘ বিহুৰ উৰুকা। দিনটো ব্যস্তকৈ গুচি গ'ল, একেবাৰে টাইম নাপালোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ। আৰু এতিয়া একেবাৰে গধূলি মানে মেজিৰ তলতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে এইটো বনাই ল'লোঁ, এইটো কি বুলি কয়, ভেলাঘৰ। এইফালে ভেলাঘৰ বনালোঁ আৰু এইপিনে ধুৱাইছে দেই, মই এইফালে যাওঁ। আৰু এইটো দেখিছেনে, অকণমানিকৈ মেজি দিলোঁ, মই বেক কেমেৰা কৰি দেখাম। এইটো সৰুকৈ আৰু ওচৰৰ বৰ্তা এজনে আমাক অলপমান হেল্প কৰি দিলে আৰু খৰি চৰিখিনি ফালি দিলে। আমিও লগে ভাগে কৰি আৰু মেজিটো সৰু সুৰাকৈ পাতিলোঁ। আগৰ পৰা নিয়ম যিহেতু ঘৰতে অকণমানিকৈ পাতোঁ, তো এইটো বনালোঁ। আৰু এইফালে মেজিৰ বাবে খৰি কাটি থাকোঁতে ভণ্টিয়ে অকণমান ভিডিঅ' কৰি ৰাখিলে, সেইটো ইয়াতে এড কৰি দিলোঁ। বাকী চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি মাছ ধৰিম পুখুৰীত। আমাৰ পিছফালে সৰু মৰু পুখুৰী এটা আছে, এইটো ইয়াতে এতিয়া মাছ ধৰিম মা আৰু মই। তো চাই থাকক। এইটো হৈছে আমাৰ অকণমানি পুখুৰীটো। আৰু পুখুৰীটো ডাঙৰ, কিন্তু ইয়াত পানী নাথাকে। সেইফালে ওখ, এইকণে দ আছে, ইয়াতে অকণমান পানী থাকেগৈ এমাহ নামিলেই। আৰু ময়ো নামিম এতিয়া, মাছ ধৰোঁ বুলি নামিছোঁ। মাছ পাওঁ নে নাপাওঁ নাজানো আৰু। এয়া ওলাই মেলি ৰেডি হৈছোঁ মই বজাৰ যাবলৈ বুলি। আজি মানে বজাৰ বহিছে আমাৰ ওচৰতে। এনেই নৰ্মেলি দেওবাৰে বজাৰ বহে, তো আজি মানে কাইলৈ বিহুৰ কাৰণে আজিয়ে বহিছে বজাৰ। তো এতিয়া বজাৰ কৰি আহোঁগৈ, একেবাৰে ঘূৰি আহি লগ পাই আছোঁ। বাই বাই। আৰু এইফালে বজাৰৰ পৰা আহি নাৰিকলৰ লাড়ু বনালোঁ। কেনেকুৱা হৈছে বাৰু? এইফালে আমাৰ মা এইবোৰ যোগান ধৰি আছে আমাক বস্তু। বাকী আৰু আমাৰ আজিৰ সদস্য ইমানেই, মা, ভণ্টি আৰু মই। আৰু এইফালে আমাৰ প্ৰথম কেৰাহী পাতি দিলোঁ আৰু এতিয়া ইয়াতে মাছটো ফ্ৰাই কৰি ল'ম। এইফালে পূৰা জুই লাগি গৈছে, মাংস সিজি আছে পূৰা। আৰু এইফালে মায়ে কিবা কিবি এয়া মাছ বাচি আছে। আৰু অথনি ধৰা মাছখিনি দেখুৱাবলৈ নহ'ল, এয়া মায়ে বাচি আছে। আৰু সেইটো হৈছে আমাৰ মেজিটো। আৰু এইফালে খানা পূৰা বনি আছে। বাকী এয়া হৈছে চালাডৰ কাৰণে ভণ্টি কিবা কিবি কৰি আছে। এইবোৰ অলপ দেৰি শুম, 12টামান বজালৈকে। আজি ৰখিম, কোনে চুৰ কৰিবলৈ চাওঁ। আৰু এইফালে পাতত দিবৰ কাৰণে সৰু সৰু মাছ নিমখ হালধি সানি ৰেডি কৰি থকা হৈছে।
থালি হৈছে এয়া। এইফালে দাইল, এইফালে পাতত দিয়া মাছ, আৰু এইফালে গাজৰ সালাড, এইফালে হৈছে মাছ ফ্ৰাই, এইফালে পাপৰ আৰু ভাত, জলকীয়া, এইফালে বেঙেনা ফ্ৰাই, নিমখ, আৰু এয়া হৈছে ব্ৰইলাৰ মাংস। আৰু এয়াই হৈছে আজি উৰুকাৰ এসাঁজ। তেতিয়াহ'লে খাই লওক আমি। আৰু আজি ৰাতিপুৱাৰ পৰা 4:30 বজাত উঠি আমি এয়া মেজি জ্বলাবলৈ আৰম্ভ কৰিছোঁ। আৰু এই মেজিৰ তলৰ পৰাই সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া খৰাহীত লৈ লৈছোঁ তামোল, পিঠা, মাটিমাহ। এয়া আমি লৈ মেজি সেৱা কৰোঁ। এয়া আমাৰ মেজি জ্বলি গ'ল। আৰু এয়া আমাৰ আগৰ নিয়ম, বিহু দিনা মৃতকত দিয়া। সেয়াই আমি দিনত মৃতকত দি লৈছোঁ সান্দহ, পিঠা, মাছ, মাংস, আৰু এয়া যিটো সাজ বুলি কয়, সেই সাজ দি আমি এনেকৈ মৃতকত আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু বিহু দিনটোত সঁচাকৈ বহুত বেছি মনত পৰে দেউতালৈ। বহুত অকলশৰীয়া আমি তিনিজনী তোমাৰ অবিহনে। য'তেই আছা ভালে থাকা, মাত্ৰ আমাক সদায় আশীৰ্বাদ কৰি থাকিবা।